ধন্যবাদ। এই চৰাইদেউ জিলাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন দুলাৰায় বাথৌ কুটুমৰ ভজত টিয়কত অনুষ্ঠিত হৈ আছে। ইয়ালৈ আমি আহি যথেষ্ট আনন্দিত হৈছোঁ, লগতে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে এই অসমীয়া ভাষা অধ্যুষিত এই অঞ্চলতো আমাৰ যিসকল বড়ো আছে তেওঁলোকে নিজস্ব ভাষা, কৃষ্টি, ধৰ্ম এইবিলাক বাহাল ৰাখিছে আৰু ইয়াক উন্নত পৰ্যায়লৈকে নিয়াৰ কাৰণে তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই আছে আৰু সেইকাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ, গৌৰৱান্বিত অনুভৱ কৰিছোঁ। সম্পৰ্কত আমাৰ ক'বলগীয়া আহিয়ে দুলাৰায় বাথৌ কুটুমৰ যিটো সাংস্কৃতিক বিভাগ আছে, এই সাংস্কৃতিক বিভাগৰ দ্বাৰা বিভিন্ন ঠাইত, বিভিন্ন জিলাত, বিভিন্ন অঞ্চলত বাথৌ আৰজ আৰু আমাৰ যি কৃষ্টি সংস্কৃতি আছে এইবিলাক প্ৰচাৰ কৰাৰ আমাৰ ব্যৱস্থা আছে, কিন্তু যেনেদৰে হ'ব লাগে তেনেকৈ হোৱা নাই। বিশেষকৈ য'ত আমাৰ বড়ো অধ্যুষিত ঠাই তাত সহজভাৱে হৈছে, তেওঁলোকে নিজস্ব ভাষা জানে, নিজৰ কৃষ্টি সংস্কৃতি সম্পৰ্কে কিছু অৱগত, কিন্তু এই চৰাইদেউৰ দৰে য'ত অসমীয়া ভাষী বেছি আছে তাত ভাষাৰ কিছু সুবিধা আছে, সংস্কৃতি বৰ বেছি অৱগত নাই। গতিকে দুলাৰায় বাথৌ মহাসভাৰ ফালৰ পৰা আমি এই আৰজ আৰু কৃষ্টি সংস্কৃতি শিকোৱাৰ বাবে এটা ব্যৱস্থা ল'ম বুলি আমি পৰৱৰ্তী কালত আমি ভাবিছোঁ আৰু ইয়াক কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ যিটো আহিবলগীয়া 2024 চনৰ 5, 6, 7 জানুৱাৰীত শোণিতপুৰ জিলাৰ ঠেলামাৰাত যি বাৰ্ষিক অধিৱেশন হ'ব, সেই বাৰ্ষিক অধিৱেশনত নতুন কমিটি গঠন আৰু এই নতুন কমিটিয়ে এই দিশত নিশ্চয় মনোযোগ দিব আৰু কাম কৰা আগবাঢ়ি যাব, এইটো আশা ৰাখিছোঁ। এবাৰ আপোনালোকে নিশ্চয় গম পাইছে বা গম পাই আনন্দিত হ'ব যে যোৱা 2019 চনৰ যিটো নতুন কমিটি গঠন হৈছিল তেতিয়াৰ পৰা 5 বছৰ উকলি গ'ল। এইবাৰ নতুনকৈ এই কমিটিটো গঠন কৰা হৈছে। এই নতুন কমিটিৰ যিসকল সভাপতি, সম্পাদক আদি কৰি বিষয়ভাগ লৈছে, আমি ভাবিছোঁ তেখেতসকল খুব শক্তিশালী কাৰ্যকৰ্তা হৈছে আৰু এই সংগঠন আগবাঢ়ি যাব আৰু এই দিশত তেখেতসকলে মনোযোগ দি কাম কাজ কৰি আগবাঢ়ি যাব। এটা কথা আমি তেখেতসকলক কৈ আছোঁ যে এই দিশত বহুত শিকিবলগীয়া, জানিবলগীয়া কথা আছে, বিশেষকৈ ধৰ্মীয় দৰ্শন, সাংগঠনিক কথা, কৃষ্টি সংস্কৃতিৰ কথা, ভাষা সাহিত্যৰ কথা, শিক্ষাৰ কথা, এই দিশকেইটাত আৰু সাংগঠনিক এই দিশকেইটাত আমি গভীৰভাৱে আৰু বহলভাৱে বিস্তৃতভাৱে আলোচনা কৰাৰ অৱকাশ আছে আৰু সেইটো আমি ব্যৱস্থা ল'ম বুলি তেখেতসকলৰ আলোচনা কৰিছোঁ। আমিও কেন্দ্ৰীয় আমাৰ যি দুলাৰায় বাথৌ সভা আছে তাত আলোচনা কৰি কাৰ্যসূচী ল'ম বুলি আমি ভাবিছোঁ। দুলাৰায় বাথৌ কুটুমৰ 3টা উইংছ আছে। আমি বড়ো ভাষাৰ এইটো গাংখং আপাত মূল কমিটি আছে, কেন্দ্ৰীয় কমিটি, তাৰ লগত আমাৰ দৌৰীসকলৰ মাজত কাম কৰাৰ কাৰণে বাথৌ ধৰ্মৰ দৰ্শন, আচাৰ ৰীতি কাম কৰাৰ কাৰণে বাথৌ দৌৰী আফাত আছে আৰু মাইনসকলৰ মাজত কাম কৰাৰ কাৰণে মাইনাও আফাত আছে আৰু যুৱক যুৱতীসকলৰ মাজত কাম কৰাৰ কাৰণে লাইমন আফাত আছে। এই নিজৰ নিজৰ দিশত তেওঁলোকৰ কমিটি আছে, এই কমিটিয়ে কাৰ্যসূচী লৈ কাম কৰি যাব, এইটো আমি তেখেতসকলক কৈছোঁ।